Hello students, welcome to my class. আৰু আজি মই লৈ আহিছো পঞ্চমমান শ্ৰেণীৰ পাঠ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম। মই প্ৰথমতে গুটিখিনি প্ৰশ্ন উত্তৰ মই পঢ়ি লম, তাৰ পিছতে মই উত্তৰখিনিও দি যাম স্ক্ৰীনত, তোমালোকে এনসাৰখিনি চাই লিখি লবা। আমি আজিৰ ভিডিওটো আমাৰ প্ৰথম প্ৰশ্নটো আছে 1 নম্বৰ, ক কেতিয়াৰ পৰা ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? ক ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? গ সংবিধান সভাৰ সভাপতি কোন আছিল? খ সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? উঙ ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? এইবাৰ মই স্ক্ৰীনত এটা এটাকৈ সকলো প্ৰশ্নৰ উত্তৰ দি যাম, তোমালোকে ধুনীয়াকৈ চাই যাবা। প্ৰথম প্ৰশ্নত সুধিছে কেতিয়াৰ পৰা ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ হ'ব 1947 চনৰ 15 আগষ্ট তাৰিখে। দ্বিতীয় প্ৰশ্নত সুধিছে ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? উত্তৰ হ'ব ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। তৃতীয় প্ৰশ্নত সুধিছে সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ হ'ব সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। খ নম্বৰ প্ৰশ্নত আছে সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? উত্তৰ হ'ব সংবিধান খচৰা কমিটিৰ নেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ। উঙ নম্বৰ প্ৰশ্নত সুধিছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰ ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে গৃহীত হৈছিল। ষ্টুডেণ্টছ, আমাৰ 2 নম্বৰ প্ৰশ্ন আছে খালী ঠাই পূৰ কৰা। ক আমি 1950 চনৰ প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে তোমালোকে গণতন্ত্ৰ বুলি লিখিবা, গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। ভাৰতীয় সংবিধানখন অতি দীঘলীয়া সংবিধান, অৰ্থাৎ দেশত তোমালোকে লিখিবা ভাৰতীয়। গ নম্বৰ আছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ গণৰাজ্য, তোমালোকে লিখিবা ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য। গ নম্বৰত আছে প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ আছে, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে। উঙ নম্বৰত আছে 1947 চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে, তোমালোকে দেশত 1947 লিখিবা, কিয়নো আমাৰ দেশ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে। ষ্টুডেণ্ট, পৰৱৰ্তী কুৱেশ্যন আছে 3 মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? লিখা ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বুলি কোৱা হয়। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেইবোৰ 1 নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, 2 সমতাৰ অধিকাৰ, 3 শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, 4 স্বাধীনতাৰ অধিকাৰ, 5 শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, 6 ধৰ্মীয় অধিকাৰ। 4 নম্বৰত আছে পোষ্টাৰ সাজা। ক আমি সকলো ভাৰতীয়। খ অসম আমাৰ ষ্টুডেণ্ট। এই দুটা কুৱেশ্যন বৰ বেছি ইম্পৰ্টেণ্ট নহয়, হ'লেও তোমালোকে নিজে চেষ্টা কৰিবা। মই পৰৱৰ্তী কুৱেশ্যনলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নত আছে চমুটোকা লিখা। ক স্বাধীনতা আন্দোলন। স্বাধীনতা আন্দোলন ভাৰত ত্যাগ আন্দোলনৰ পাছতেই ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে। সেইমতে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে। তেতিয়াৰ পৰাই আমাৰ দেশখন স্বাধীন হয়, সেইবাবে আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোকে চিৰদিনলৈ ঘূণীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান আৰু কনকলতা বৰুৱা, মুকুন্দ কাকতি, ঠগী, সুত আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰ কৰি তুলিছিল। খ নম্বৰ ভাৰতীয় সংবিধান। ভাৰতৰ সংবিধান 1946 চনত গঠন কৰা হয়। এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। এই উদ্দেশ্যে 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সমিতিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিওৱাৰ কাম সম্পূৰ্ণ কৰে। সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সমিতিখনত চহী কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। গ নম্বৰ চমুটোকাটি আছে মৌলিক অধিকাৰ। মৌলিক অধিকাৰ ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। এই অধিকাৰসমূহৰ সহায়তে নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। 9 নম্বৰ আছে মৌলিক কৰ্তব্য।
মৌলিক কৰ্তব্য দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। প্ৰতিজন নাগৰিকৰে কিছুমান কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। মৌলিক কৰ্তব্যসমূহক বাধ্যতামূলক নহ'লেও জনমতৰ জৰিয়তে এইবোৰ কাৰ্যকৰী কৰিব পাৰি। সুস্থ জনমত গঠনৰ দ্বাৰা নাগৰিকসকলক এই কৰ্তব্যসমূহ পালন কৰিবলৈ বাধ্য কৰিব পাৰি। আইন বা ন্যায়ালয়ৰ জৰিয়তে সকলো কাৰ্য সমাধান কৰা সম্ভৱপৰ নহয়। ইয়াৰ বাবে প্ৰয়োজন ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণৰ সহযোগিতা। গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ জনমতৰ বাহিৰে আন কোনো শক্তি নাই। এই শক্তিক ভালদৰে প্ৰয়োগ কৰিলেহে মৌলিক কৰ্তব্যসমূহৰ উদ্দেশ্য সাৰ্থক হ'ব। ষ্টুডেণ্টছ, আজিলৈ ইমানেই। গোটেইখিনি প্ৰশ্ন উত্তৰ দিয়া হ'ল। তোমালোকে কিবা নুবুজা থাকিলে ল'ব পাৰা। আজিলৈ ইমানেই। ধন্যবাদ।